নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ কাৰণে এটা পিঠা ৰেচিপি লৈ আহিছোঁ, একেবাৰে সহজতে বনাব পৰা ৰেচিপি। আৰু মই যোনবোৰ ৰেচিপি লৈ আহোঁ আপোনালোকৰ কাৰণে খুব কম সময়ৰ ভিতৰতে বনাব পৰা তেনেকুৱা ধৰণৰ ৰেচিপিয়ে বেছিভাগ লৈ আহোঁ। আহকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আমাৰ ৰাতিপুৱাৰ আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছোঁ। চাওকচোন চৰাইবোৰ ইমান ধুনীয়াকৈ উৰি আছে, দেখি পেলাই মনটো ভাল লাগি যায়। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু এইফালে ফুলজোপা চাওক ইমান ধুনীয়াকৈ ফুলিছে, পাত একেবাৰে কম, ফুলহে বেছি ফুলি আছে। ৰাতিপুৱা এনেকুৱা ফুলবোৰ দেখিও মনটো ভাল লাগে। আমাৰ ইয়াত ইমানেই বান্দৰৰ উৎপাত হৈছে, বান্দৰৰ পৰা একো বস্তু নথকা হৈছে। বাটলিগুটি বনাই পেলাই ৰ'দত শুকুৱাবলৈও সময় নাইকিয়া নিচিনা হৈ গৈছে। দেউতাই অলপমান বাটলিগুটি বনাই পেলাই তাৱাখনতে এনেকৈ জুইতে শুকুৱাই লৈছে। ভাবিছোঁ আপোনালোককো দেখাই দিওঁ, যদি কাৰোবাৰ এনেকৈ বিশেষ ইমাৰ্জেঞ্চি দৰকাৰ হয় এনেকৈ বনাই পেলাই শুকুৱাই ল'ব পাৰিব তাৱাখনতে। আহকচোন এতিয়া আমি ৰেচিপিটো মাজলৈ যাওঁ। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক দুবিধ পিঠা লাগিব, এবিধ বৰা পিঠা লাগিব আৰু এবিধ ভাত খোৱা চাউলৰ পিঠা লাগিব। যিটো জোখতে আপোনালোকে লয় সমান সমান পৰিমাণৰ ল'ব। কাপে জুখি দিলেও যদি আপোনালোকে বৰা একাপ দিয়ে তেতিয়াহ'লে ভাত খোৱা চাউলৰ পিঠাও একাপ দিব, মানে একদম সমান সমান দিব। যদি বৰা পিঠাটো অকণমান বেছি হৈ যায় তেতিয়াহ'লে পিঠাটো বনাবলৈ অকণমান দিগদাৰ হয়, বা অকণমান শালি চাউলৰ পিঠা বেছি হৈ গ'লে পিঠাটো অকণমান টান নিচিনা হৈ যায়। সেইটো কাৰণে সমান সমান পৰিমাণৰ দিব। মই দুহেটা বৰা পিঠা আৰু দুহেটা শালি চাউলৰ পিঠা লৈ লৈছোঁ, ভাত খোৱা চাউলৰ পিঠা। সোৱাদ অনুসৰি ইয়াত মই নিমখ দি দিছোঁ আৰু অলপমান ঠাণ্ডা পানীয়ে মই পিঠাখিনি ঘোল বনাই ল'ম। পিঠাখিনি ভালকৈ ঘোলটো বনোৱাৰ পাছত ইয়াত মই এচামুচ মিঠাতেল দি দিছিলোঁ। আৰু কিন্তু মানে এইটো ভিডিঅ'টো কৰা হৈছিলে, কিবা এটা কাৰণত ভিডিঅ'টো নহ'ল, মই আপোনালোকক দেখাব নোৱাৰিলোঁ। পিঠাখিনি ভালকৈ ঘোলটো বনাই ল'ব, তাৰপাছত এচামুচ মিঠাতেল দি দিব। আৰু বেছি পাতলাও নকৰিব আৰু বেছি ডাঠো নকৰিব, আপোনালোকক অকণমান জোখমতে বনাই ল'ব। সেইটো মই দেখাব নোৱাৰিলোঁ আপোনালোকক। এয়া চব পিঠাটো কিমান ধুনীয়া হৈ গৈছে, গোটেই ওপৰটো ফুট হৈ গৈছে। সেইটো কাৰণে আমি এই পিঠাটো বাঢ়নী পিঠা বুলি কওঁ বা ভুৰভুৰীয়া পিঠা বুলি কওঁ। ঠাই অনুযায়ী পিঠাবোৰৰ নাম বেলেগো হ'ব পাৰে। এই পিঠাটো বনাবৰ কাৰণে আপোনালোকে শালি চাউলৰ পিঠা আৰু বৰা চাউলৰ পিঠা বেলেগ বেলেগকৈ খুন্দি পেলাই ৰ'দত শুকুৱাই থৈ দিব। আৰু যেতিয়াই আপোনালোকে মন যায় তেতিয়াই আপোনালোকে বনাই খাব পাৰিব, একেবাৰে কম সময়ৰ ভিতৰতে। আৰু ল'ৰা ছোৱালীক আপোনালোকে টিফিনতো বনাই দিব পাৰিব, লগত গুড় বা চেনি দি পেলাই, তেনেকৈও খাবলৈ বহুত বেছি ভাল হয়। আৰু যদি আপোনালোকে মিঠা খাই ভাল পায় এই পিঠাটো চেনি দি বা গুড় দিও বনাই খাব পাৰে, কিন্তু মই নিমখ দি বেছি ভাল পাওঁ, সেইটো কাৰণে মই নিমখ দিয়ে বনাইছোঁ। আৰু আপোনালোকে যদি অকণমান তেল দি বনাব বিচাৰে তেতিয়াহ'লে তাৱাখনত অকণমান মিঠাতেল দি ল'ব, কিন্তু ৰিফাইন তেল নিদিব। এই পিঠাটো মিঠাতেলত বনালেহে খাই বেছি ভাল লাগে। সেইটো কাৰণে অকণমান মিঠাতেল যদি ইচ্ছা কৰে দিব পাৰে, তেনেকৈ দিলেও ভাল হয় খাবলৈ। মা দেউতাহঁতে যদি সদায় ৰুটি পুৰি খাই খাই আমনি লাগে তেতিয়াহ'লে আপোনালোকে এই পিঠাটো বনাই পেলাই চাহৰ লগত দিব পাৰিব। আৰু ৰুটি পুৰি বনাই থাকোঁতে আমাৰ বহুত সময় গুচি যায়, খুব কম সময়ৰ ভিতৰতে আপোনালোকে পিঠাটো বনাব পাৰিব। আপোনালোকে এবাৰ বনাই চাব, আৰু বহুত ধুনীয়া হয়, আনকি চুগাৰ থকা মানুহো পিঠাটো খাব পাৰিব। তাৱাখন কিন্তু ভালকৈ গৰম কৰি ল'ব। তাৱাখন গৰম যদি হয় পিঠাকেইটা একেবাৰে ধুনীয়াকৈ পটাপট বনাব পাৰি। তাৱাখন অকণমান ঠাণ্ডা হৈ থাকিলে পিঠাটো অকণমান লুটিয়াবৰ কাৰণে দিগদাৰ হয়। তাৱাখন খালি আপোনালোকে ভালকৈ গৰম কৰি ল'ব আৰু একদম পাতল হেতাখন ল'ব। পাতল হেতাখন হ'লে মানে অকণমান যদি কেতিয়াবা ক'ৰবাত লাগিও ধৰে তেতিয়াহ'লে পাতল হেতাখনে ধুনীয়াকৈ এৰুৱাব পাৰিব। এয়া চব ওপৰটো মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ, ধুনীয়াকৈ এতিয়া ওপৰটো ফুট হৈ গৈছে। এনেকুৱা ধৰণৰ এখন হেতা লৈ ল'ব আৰু ধুনীয়াকৈ আপোনালোকে লুটিয়াব পাৰিব। আৰু পিঠাটো বনাই পেলাই আপোনালোকে 2-3 দিনৰ কাৰণে থৈ দিব পাৰিব, একেবাৰে কোমল হৈ থাকে। আৰু আমি যেতিয়া সৰু হৈ থাকোঁ আমাৰ ন-ভুঁই আগদিনাখনি এই পিঠাটো সদায় বনোৱা হয়। তেতিয়া মানে কি হয়, ৰোৱনীক মানে চাহৰ লগত এই পিঠাটো দিলে ধুনীয়াকৈ মানে পেটটো ভৰি যায়, সেইটো কাৰণে এই পিঠাটো দিয়া হয়। আজিকালি বাৰু সেইবোৰ একেবাৰে নাইকিয়া হৈ গ'ল। এয়া মই গোটেইকেইটা পিঠা পটাপট পুৰি লৈছোঁ। ইয়াত ধুনীয়াকৈ হেতাখনে এনেকৈ, যদি আপোনালোকৰ লাগি ধৰে হেতাখন এনেকৈ লাহে লাহে কৰি মাৰি দিব, তেতিয়া ধুনীয়াকৈ এৰি আহিব পিঠাটো। নতুবা আপোনালোকে কিনাৰত অকণমান মিঠাতেল দি দিব, মই আগতো কৈছোঁ মিঠাতেলো দি দিলে এনেকৈ ধুনীয়াকৈ পিঠাটো এৰি আহে। এয়া চাওক কিমান ধুনীয়াকৈ এৰি আহিলে। পিঠাটো দিয়াৰ পাছত পিঠাটোৰ ওপৰত যেতিয়া ফুটফুটখিনি উঠে, ফুটফুটখিনি উঠাৰ অকণমান দেৰি পাছতহে পিঠাটো আপোনালোকে লুটিয়াবলৈ চেষ্টা কৰিব, নহ'লে পিঠাটো ভাগি যাব পাৰে। ফুটফুটখিনি উঠাৰ পাছত আপোনালোকে চাব হেতাখন মাৰি পেলাই, যদি এনেকৈ এৰি আহে তেতিয়া লুটিয়াই দিব।
সেয়া চাওক ধুনীয়াকৈ হৈ গৈছে। আৰু শেষত যিখন ঘোল আছিলে গোটেইখিনি মই এনেকৈ দি পেলাই বনাই পেলাইছোঁ। অকণো নষ্ট নহয় এই পিঠাটো বনাবলৈ হ'লে। সেয়া চাওক একদম ধুনীয়াকৈ হৈ গৈছে। পিঠাটো হোৱাৰ পাছত টাৱাখন নমাই পেলাই চাহৰ চচটো ইয়াতে পাতি দিছোঁ এনেকৈ। আৰু এই পিঠাটোৰ লগত মই লাল চাহ খাই বেছি ভাল পাওঁ, সেইটো কাৰণে লাল চাহে বনাইছোঁ। পিঠাখিনি মই আকৌ ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈ গৈছে। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাব, বহুত ধুনীয়া হয় খাবলৈ। একেবাৰে কোমল হয়। আৰু আমাক ইয়াত চাহ খাই থকা দেখি ভাইটিয়ে ভাতখিনি আনি আমাৰ ওচৰতে খাইছেহি। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।